হেল্ল' এভৰিৱান, আকৌ এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা ধুনীয়া ৰাস্তাৰ মাজেৰে ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ মাজে মাজে মই আহি পালোহি গোলাঘাট টাউন। আৰু গোলাঘাট টাউন পাই কেইটামান বজাৰ আছে, লৰালৰিকৈ বজাৰকেইটা কৰি গ'লোঁ। যিহেতু মই স্কুলৰ পৰা বাহিৰে গৈছোঁ আৰু সোনকালে ঘূৰি আহিম বুলি মই পটাপট বজাৰকেইটা কৰি ল'লোঁ। আৰু মোৰ যাব লগা আছিল লগৰজনী ঘৰলৈ, আৰু তাত গৈ পাই ইয়াত ধুনীয়াকৈ একাপ চাহ খাই ল'লোঁ। একাপ চাহৰ প্ৰয়োজন হৈয়ে আছিল, আৰু তাৰপাছতে দিলে ৰুটি, আৰু ৰুটি খাই মই ঘূৰি আহিব নিদিলে, কাৰণ তাত বহুত জোৰকৈ ৰখালে। খবৰ ল'বলৈ আহিছিলোঁ, বেমাৰী এতিয়া ঠিক হৈ গ'ল। খবৰ ল'বলৈ আহিছিলোঁ, থাকিবলগীয়া হ'ল। এতিয়া বজাৰলৈ আহিছোঁ আমি দুজনী। আৰু কাপোৰ কানি দোকানবোৰ দেখিলে ৰ'ব নোৱাৰা এটা স্বভাৱ আছে, গতিকে কিনো বা নিকিনো এটা চোৱাৰ অভ্যাস আছে, আৰু বাৰু দৰকাৰো আছিলে। সেইকাৰণে বজাৰ কেইটা কৰি ল'লোঁ। তাৰপিছত আকৌ একাপ, যিহেতু সন্ধিয়া চাহ খাব মন যায়, সেইকাৰণে একাপ চাহ খালোঁ। বজাৰ পাতি কৰি হ'ল, আৰু তাৰপিছত আমি গ'লোঁ মাংস কিনিবৰ কাৰণে। আৰু এয়া ঘৰ পাই আহি আমাৰ বেমাৰী মানুহ, যাৰ মই খবৰ ল'ব গৈছোঁ, অৱশ্যে বহুত বেছি নহয়, এটা অপাৰেশ্যন আছিলে, তাই হৈ গ'ল ধুনীয়াকৈ। আৰু নতুন কাপোৰ আনি দুইজনীয়ে পিন্ধি মেলি চাইছোঁহি। ঘৰত পিন্ধা কিবা দুটা কিনিলোঁ, আৰু লগতে আমি কিমান শকত হৈছোঁ সেইটোও চাইছোঁ। আৰু সেয়া ৰাতি শকত হৈছোঁ কি হ'ল, কিন্তু খোৱা বোৱাটো এৰিব নোৱাৰি, হয়নে নহয়? ভাত খালোঁ। ময়ো পাপৰ অকণমানেই খাওঁ তেতিয়াহ'লে। আন্টি খাব পাৰিব? অঁ, সেমেকি যাব নাই, এইখিনিতে থৈছোঁ। ক'তো এইখিনিতে থওঁ। মাংস অকণমান থৈ লওঁচোন। মই লাগিলে লৈ ল'ম, লাগিলে। অঁ, সেয়া থৈ দিম। আন্টি আহক। তুমিহে ওলাই আছা নেকি? মানে দুইজনীকে ওলাই আছোঁ। আচাৰ নোখোৱা নি তুমি? টেঙা খাব শাক দিছে নেকি ডক্টৰে? নহয়, টেঙা খাবলৈ দিছে, একো বাছ নাই আৰু। আচাৰো খাব ভাল নালাগে। পটল সুন্দৰ। ৰাতি আৰু ভাত পানী খাই ভিডিঅ' কৰা নহ'লে, শুই থাকিলোঁ, কাৰণ দিনটো ঘূৰি মেলি এনেকৈ ভাগৰো লাগিছে। আৰু এয়া হৈছে আজি ৰাতিপুৱা অকণ সোনকালে উঠিলোঁ, কাৰণ অলপ দূৰ তাহাঁতৰ টাউনত ঘৰ, যিহেতু টাউনৰ পৰা আমাৰ স্কুললৈ দূৰ হয়। আৰু শুই উঠি ধুনীয়াকৈ চাহ তাহ একাপ খালোঁ, গা পা ধুই। আৰু এয়া মই স্কুলৰ কাৰণে ৰেডি হ'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত চাই থকাখিনিয়ে মোক ফ'ল' কৰিব। আৰু তাৰপিছত আৰু স্কুলৰ পৰা ভিডিঅ' নকৰিলোঁ, সিমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই।